নমস্কাৰ জনালোঁ সকলোকে। মোৰ এইটো ইউটিউব চেনেলত মই প্ৰায় লং ভিডিঅ' নিদিওঁৱে। মোৰ শ্বৰ্ট ভিডিঅ' ভাতৰ সাজৰ ভিডিঅ' এনেকৈ মই দি থাকোঁ আৰু লং ভিডিঅ' তেনেকৈ দিয়া নহয়, আৰু সেইবাবে আজি এটা অকণমান দীঘলীয়া ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আজি মই ভাত পানী খাই আমাৰ গাঁৱৰ মূৰত থকা ফৰেষ্টৰ ফালে আহিছোঁ। দেউতা যিহেতু ঘৰত নাই, গৰুকেইটা চাবলৈ আহিছোঁ। আৰু এয়া আমাৰ একদম গাঁৱৰ মূৰত এয়া ফৰেষ্ট। এইখন আছে স্কুল, এইখন স্কুল হয় এম ই স্কুল, আৰু এম ই স্কুলৰ পিছত এইফালে ফৰেষ্ট আৰম্ভ হৈছে। এফালে এই ৰাস্তাৰে গৈ থাকিলে সেইফালে বেলেগ এখন গাঁৱত ওলাব পাৰি। আৰু এয়া মই আমাৰ গৰু বিচাৰি এইখিনি পালোঁ। এতিয়ালৈকে মানুহ দেখা পোৱা নাই বাৰু। গৰু দেখিছোঁ, মানুহ চানুহ প্ৰায় ফালে তেনেকৈ নাহে। গৰু চৰাবলৈ বা কিছুমান হাল বাবলৈ বা কিছুমান খৰি চৰি কাটিবলৈ তেনেকৈ মানুহ অহা যোৱা কৰে। আৰু ইয়াত সন্ধিয়া হ'লে প্ৰায় হাতী চাতি ওলায়, এইকেইদিন নাই বাৰু। আৰু ইয়াত ফিল্ড পালোহি, আহি এইয়া গৰুকেইটা দেখিছোঁ। আমাৰ আগতে বহুত গৰু আছিলে, এতিয়া কমিলে বাৰু, কমাই দিলে। এইটো ৰখাত অলপ দিগদাৰ হয়। আৰু বিচাৰি এইকেইটা পালোঁ। যিহেতু মই দুপৰীয়া আহিছিলোঁ, গতিকে ঘৰত লৈ যাওঁ, পানী খুৱাই আনো, তাৰপিছত আকৌ